বিধানসভা নিৰ্বাচনৰ পূৰ্বে টংকা মুকামত APSLC হুৰাহুৰে কৰা খহনীয়া 2 শতাধিক APSLCৰ কৰ্মকৰ্তা বিজেপিত যোগদান সীমান্তত নগা বেদখলৰ সন্দৰ্ভত কেএছকে ধৰি কেইবাটাও সংগঠনৰ যৌথ সংবাদমেল বেদখল সন্দৰ্ভত শীঘ্ৰে আলোচনা হক অন্যথা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুমকি নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ All Party Hills Leader Conference চমুকৈ APSLC নেতা সূৰ্য ট্ৰেনৰ নেতৃত্বত 2 শতাধিক দলীয় কৰ্মীয়ে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে টংকা মুকামত হুৰাহুৰে খহিছে APSLCৰ কৰা জিলাখনৰ কৰিডৰ নগৰ টংকামুকামস্থিত হেমটুন অতিথিশালাৰ প্ৰাংগণত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সাংসদ হৰেন সিং পে 20 নং বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰংপি কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য দয় প্ৰমুখ্য কাৰ্বি পৰিষদৰ সদস্য আৰু দলীয় নেতাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী সম্পন্ন হয় লিংৰং পান পিনিয়াসনসন আমায়া বাকে আনামিতম APSLC ক্লেম পপুসিতা নরা বাকে APSLC কে ক্লেম বাকে আলেবেলো সি দা বিজেপি লংস পগুলো লাপেন আনামিতম ভান আদুবেনা ওয়েলকাম লো নাঙাসে পাউগুলো প কুরবান থু Article 244A Autonomous State Jangsi Pichunji Pusitame itu government ke to a party alon cerap ke to dunji cerap ke to dunanji lalu pulang dia tum kemang kiru akaman ame chunwek po lasomo thas na tum pini piltheng mo kacethang blok Narendra Modi ke japana party BJP party JP Nada ke japana party BJP party Mesena party Insamji na party Dorom Chipupe Kitu ke lara tumbhan Akape sayang deng ki deng pon Lahaya sayang deng ki deng pon na tum theklong si na tum pini APSLC tame ki open pini Bharatiya Janata Party along na tum nang ke pe ogdullo Lasi nilihin ka namin na tum lapini ke bang ana bang pubang ke tumada Lemra penapu, akimi apan cipu pin benetum lemra pelona, lapen nilihin benamanya tuan niya klopen, suri akadom lapen kurban tupajenglo. উল্লেখ্য যে সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমুচাপি অহাৰ লগে লগে জিলাখনত এক প্ৰকাৰ নিৰ্বাচনী তৎপৰতাই বৃদ্ধি পাব ধৰিছে তেনে সময়ছোৱাতে জিলাখনত কাৰ্বি আংলং সাহিত্য পৰিষদৰ সাংবিধানিক ষষ্ঠ অনুচ্ছেদৰ আলাম লৈ জিলাখনত সক্ৰিয় হৈ থকা ৰাজনৈতিক দল APSLCৰ শেহতীয়া কাৰ্যকাণ্ডক লৈ অসন্তুষ্টি বহিঃপ্ৰকাশ কৰি নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা ঘটনাই এক প্ৰকাৰে দলটোত মুখম আঘাত হৈ পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে বৈঠালাংছৰ পৰা জাছনিংৰ ৰিপৰ্ট কাট নিউজ Nagaland অসম সীমান্ত কাৰ্বি আংলঙত এতিয়াও অব্যাহত নগাৰ বেদখল ৰাজ্য বা স্থানীয় চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত যুক্তিপূৰ্ণ সমাধানৰ পথলৈ আগবঢ়া এতিয়াও পৰিলক্ষিত হোৱা নাই যাৰ বাবে বিনা বাধাই নগাই পথ উন্নয়নৰ নামত জেচিবিৰে মাটি কাটি আছে এই সন্দৰ্ভত বৃহস্পতিবাৰে কেছে যৌথ সংবাদমেল অনুষ্ঠিত কৰে সীমান্ত সমস্যাৰ প্ৰতি সদায় উদাসীন স্থিতি গ্ৰহণ কৰি আহিছে ৰাজ্য তথা স্থানীয় পৰিষদ চৰকাৰ ইয়াৰে সোণালী সুযোগ গ্ৰহণ কৰি নগাৰ ইমানে উদ্ভ্ৰান্তলি বৃদ্ধি পাইছে যে ৰাজ্যৰ সীমান্ত চিহ্নিত স্তম্ভ কেইডালকো উখালি পেলাইছে ৰাস্তা ঘাট নিৰ্মাণৰ নামত জেচিবি চলাইছে বিনা ভয় বিনা শংকাই আজি কেছে লামটিং ৰোডস্থিত কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি সংবাদমেল যোগে কেছে UKWA আদি ভালে সংখ্যক ছাত্ৰ তথা সামাজিক সংগঠনৰ মুৰব্বীসকলে সীমান্ত এলেকাক লৈ গম্ভীৰ চিন্তা তথা উদ্বেগ প্ৰকাশ কৰে United Karbi Anglong Women Association
Hills Progressive Youth Association, Students Union for Justice, anpada itum jelang na pelasong ahin pen perangki amai ke phalo nang istong tum katung we perangki klembang po tum hanu tum hin pen prangsi kadong itum di bajolo pini labang so perangki amai ke pha nang ko kalam the jasmet pet Karbi Anglong mate Assam lapen ke Nagaland along ahoy along apong kitoko alam ki buthak si pini lutum lam so perangki amai itum pha nasi ki ong dung atum chini po lapen aku kachini le thoche phan tu machini tu mang la no je Dhonsuri Reserve Forest mate Dolguli Reserve Forest la bangso Reserve Forest ke 1923 pensi la ke pangda Assam government na pangda tanglo la so bhi 17 November 1951 la 1953 tum District Council nang pidada fix tame la bangso Dolguli Reserve Forest bangke Assam mate Karbi Anglong alu situ hala suhut ke Nagaland pen Assam thakna jitia 1963 ningkan Assam fan bifurcate si Assam fan thak thusi Nagaland state pinchong lo Nagaland state ka pinchong awostame Dolguli Reserve Forest bangke Nagaland adule ke to gani lake Karbi Anglong mate Assam alu situ lapen labangke itumlong evidence tadu la sojene si piniarnia tame Assam government pen lapen Karbi Anglong autonomous council to pensi tum forest area bangge che protect bom Dolguli Reserve Forest tapi ni apong Nagaland government tum lapen gen naga apinangan odlang no tum haldak antaba United Naga Tribal of Border Areas pugeseng pen lapen pinangan Indonesian pomen pen apongwang ta aningkan wang dalatum 2019 tado 2017 tado 2016 tado aningkan wang dalatum hadak itum long nang ke enforcement han tatum ane indang ton tede sla so puthak ke karbilu cholia som pen ningduk piklo pen pinrem pon piklo phom nile tum kichar buji phan tum ninghang he monsam pen suluk sudaka pin pen hadak permanent solution ke duji phan itum ningha lapen Karbi Anglong ra talap sining ke ha lapen Karbi Anglong lo ham phang ki do ana som tamela sining ha la so yoni me se ada forest tum la national claim ji plong de tum ki support dundu lapen kodane ada existing forest road ka semar ni tum chi don ba me ka athima da bang ke permanent solution ke ban ji pa seta piniar ni apor Karbi Anglong autonomous council along border ke protection je men pen hada isia committee sengda da phi pinela bang so committee samri la bang ke manghumeme যৌথ সংগঠনে ৰাজ্য চৰকাৰ তথা প্ৰশাসনক নগালেণ্ড চৰকাৰ তথা প্ৰশাসনৰে অনতি পলমে সীমা সন্দৰ্ভত নিশ্চিত সমাধানৰ বাবে যুক্তিপূৰ্ণ আলোচনা দাবী কৰিছে অন্যথা গ্ৰহণ কৰা হ'ব ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ বিজেপি শাসনৰ কালচোৱা জীৱন ধাৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যই জ্বলা-কলা কৰিছে সৰ্বসাধাৰণ ৰাইজ পৰিৱৰ্তন তথা উন্নয়ন সাধনৰ নামত সৰ্বসাধাৰণ ৰাইজ জীৱন ধাৰণত সম্পত্তি হাহাকাৰ অৱস্থা এনে পৰিস্থিতিত ৰাইজৰ সৰ্বত্ৰ ভিন্ন সময়ত প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ডকমকাত সন্মিলিত কাৰ্বি আংলং ছাত্ৰ সন্থাৰ নেতৃত্বত বৃহস্পতিবাৰে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘীৰ মূল্যৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় পৰিৱৰ্তনৰ শ্লোগান দি বিজেপি সকলে দিছপুৰৰ সমতা দখল কৰিছে সমতা দখল কৰাৰ পিছত আজি তেওঁলোকে ৰাইজৰ বিপৰীত কাম কাজ ইতিমধ্যে কৰা দেখিবলৈ পাইছে আকাশলংঘী অত্যাৱশ্যকীয় মূল্য বৃদ্ধি হোৱাৰ কাৰণে আজি দুখীয়া আৰু দৰিদ্ৰ মানুহে বহুত অসুবিধাৰ সন্মুখীন হৈছে আমি তাৰ প্ৰতিবাদত আজি ডকমকা চহৰত এই যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু খাদ্য আৰু সামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী তেওঁলোকৰ প্ৰতিনিধিক আমি দাঁত কৰিছোঁ অনাগত দিনবোৰত যদি তেওঁলোকে এই মূল্য বৃদ্ধিৰ যদি কোনো ব্যৱস্থা নলয় তেন্তে আগন্তুক দিনবোৰত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম
পেট্ৰল ডিজেলৰ পৰা আদি কৰি ঘৰুৱা জীৱন ধাৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দিনক দিনে বৃদ্ধিৰ বাবে শাসকীয় দলৰ বিৰুদ্ধে ডকমকা ৰজাপথাৰত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ছাত্ৰ দাবী যে চৰকাৰে শীঘ্ৰে সামগ্ৰীসমূহৰ দিনক দিনে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে প্ৰতিবাদী ছাত্ৰ দলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰে মংগলিংহী ৰিপৰ্ট কাট নিউজ সময় হৈছে এডুচন বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আগন্তুক বিধানসভাৰ পূৰ্বে সমষ্টিয়ে অব্যাহত শাসকীয় বিজেপিৰ স্থিতি প্ৰদৰ্শন কাৰ্যসূচী পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদ সমষ্টিৰ অধীনত কেইবাটাও বুথ কমিটি এলেকা সামৰি অনুষ্ঠিত কৰা হৈছে বিজেপি গণযোগদান কাৰ্যসূচী হয় বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে বিজেপি দলক সিমানে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে দলক অধিক মজবুত কৰাৰ লক্ষ্যৰে চিনথং পৰিষদ সমষ্টিৰ অধীনত থকা ভিতৰুৱা বুথ কমিটিসমূহত অনুষ্ঠিত কৰি আহিছে গণযোগদান কাৰ্যসূচী Prayer for the grant and issues of tower, network, Airtel tower and BSNL tower. Prayer for the grant and issue of road construction and RCC bridge from Mukindur to Amtreng River. লুমা ৰছী বুথ কমিটিত শনিবাৰে ছাকেন বুথ কমিটিত দেওবাৰে অনুষ্ঠিত হয় বিজেপি গণযোগদান কাৰ্যসূচী ইয়াৰ পিছতে বৃহস্পতিবাৰে মনজিলি খেলপথাৰত অনুষ্ঠিত হয় বিশাল গণযোগদান কাৰ্যসূচী পৰ্যায়ক্ৰমে ৰংজাং ফং আৰু মুকিন্দৰ বুথ কমিটি এলেকাতো অনুষ্ঠিত হয় গণযোগদান সভা উল্লেখযোগ্য যে এই প্ৰতিটো সভাত অঞ্চলসমূহৰ কংগ্ৰেছ এছডিচি বুজন সংখ্যক সমৰ্থক গেৰুৱা দলত সদল বলে যোগদান কৰে Kitlev genom disen. Buna teknologen. Kongress yosi. SDC yosi. Bili tumlonga tikau kullo. Nasi pini belge alang lituta. Ili tuma hemo solo. আনহাতে সুদীৰ্ঘ বছৰ ধৰি মোবাইল সেৱাৰ পৰা বঞ্চিত ৰাইজে বিধায়ক ডক্টৰ মানসিং ৰংপিৰ অঞ্চলটোত BSNL টাৱাৰ বহুৱাৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় বিধায়কগৰাকীয়ে অচিৰে নগাঁৱৰ পৰা আহি BSNLৰ কৰ্মচাৰীসকলে অঞ্চলটোৰ জৰীপ কাৰ্য সমাধান কৰিব বুলি সদৰি কৰে ৰাইজৰ আগত ইফালে ভিতৰুৱা দুৰ্গম অঞ্চলসমূহতো ভাল পথ প্ৰয়োজন সাপেক্ষে মজবুত দলং নিৰ্মাণৰ দাবীৰে আন এখন স্মাৰক পত্ৰ ৰাইজে স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ হাতত প্ৰদান কৰে উল্লেখ্য চিনথং বিজেপি মণ্ডল কমিটিৰ উদ্যোগত অনুষ্ঠিত এই সমূহ অনুষ্ঠানত চিনথং মণ্ডল কমিটিৰ সভাপতি জয় সিং বংৰুঙকে ধৰি ভালে সংখ্যক স্থানীয় বিজেপি কৰ্মকৰ্তা তথা বিষয়া উপস্থিত থাকে বঠাতলাংছৰ পৰা জাছনিংহী ৰিপৰ্ট কাট নিউজ অসম দৰ্শন আঁচনিৰ অধীনত অসমৰ ভিতৰত 377টা মন্দিৰ তথা ধৰ্মালয়সমূহলৈ আৰ্থিক অনুদান দিয়া কথা ঘোষণা কৰিছে কাৰ্বি আংলঙত অৱস্থিত 9টা মন্দিৰৰ বাবে আগবঢ়াইছে উক্ত আঁচনিৰ অধীনত আৰ্থিক অনুদান অসম দৰ্শন আঁচনিৰ অধীনত কাৰ্বি আংলঙলৈ আগবঢ়োৱা আৰ্থিক অনুদানসমূহৰ আৱৰ্তনৰ সময়ত উপস্থিত থাকিব ৰাজ্য জিলা উপায়ুক্তসকল সেয়েহে কাৰ্বি আংলং জিলা উপায়ুক্তৰ উদ্যোগত এই সন্দৰ্ভত স্পষ্ট আলোচনা বিলোচনাৰ বাবে ডিফু আৱৰ্ত ভৱনত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়
গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আঁচনিটোৰ অনুদান আবণ্টন কৰি জিলা উপায়ুক্তসমূহৰ হাতত অৰ্পণ কৰিব। জিলা উপায়ুক্ত চন্দ্ৰ দিহবা সিনহা সহিত এটা দলে এই উদ্দেশ্য ৰাওনা দিছে গুৱাহাটীলৈ। উল্লেখ্য যে অসম দৰ্শন আঁচনিৰ পৰা আৰ্থিক অনুদান লাভ কৰা জিলাখনৰ 9টা ধৰ্মালয় তথা মন্দিৰৰ ভিতৰত আছে বকলীয়া ৰজামথাৰ লংচে পাহাৰ শিৱ মন্দিৰ, মাঞ্জা 9 মাইল দুৰ্গা মন্দিৰ, ডিফু ব্যাপ্তিষ্ট গীৰ্জা, ডকমকা বুঢ়াগোহাঁই থান, বৰগংগা থান, হাওৰাঘাট পানইংটি ৰংকে থান, নীলিপ লাংচিম ব্যাপ্তিষ্ট গীৰ্জা, দুৱাৰবাগৰি ব্যাপ্তিষ্ট গীৰ্জা, বোকাজান চন্দ্ৰপুৰ নামঘৰ, আনহাতে পশ্চিম কাৰ্বি আংলঙৰ বাবে আছে ৰংহাং ৰংবং ৰং আৰা, টিকা ব্যাপ্তিষ্ট গীৰ্জা আৰু উম্পানৈ ব্যাপ্তিষ্ট গীৰ্জা। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ। ধন্যবাদ।